উই সালমা কি আজি মই পুঞ্জিকা খান লাষ্টৰ পে ফাৰ্ষ্টৰ লৈকে পুৰা মিলে চালো কিন্তু আমাৰ বিয়াৰ তাৰিখটো 7 মাহতে পৰছে সত আয়া এত গরম এই জাপ জাপ কাপড় পিন্ধা আমি কিন্তু তোর লগে বিয়া হইতে পারুম না বিয়া হবা নৰে এৰে লুকে দেখা নাই পুন্ডাৰে কি কৰি বিয়া হৈ গেল এতিয়া আৰু দুদিন পিছত হিহঁতৰ কুলাই বুকাই বিধান হ'ব আমাৰ হে এটাও নাই মানুষের কথা আমি জানি না দিল্লি আব্বার গাল শুনি না কুহিয়ার তলায় গাছের তলায় তোর লগে আমি আর প্রেম করতে পারুম না উই সালমা তোৰ আব্বা মোৰ হাতৰ মুঠিত তই টেনচনে নলবি মই তোৰ আব্বা একদিন নতুন ৰিক্সাত উঠাই কেনে খুন্দি গৈ কলেজত নমাই দিয়ে মা কচোন কলেজৰ ছোৱালীবিলাকক দেখা পাই পাগলা হৈ যাব জানো নহয় মই তাৰ কেৰেক্টাৰৰ কথা হব দে জি তুই কথা কইতে লাগবো না আমার আব্বা এতও খারাপ না তোৰে সালমা মিছামিছি তুইনো কি আমান খং কৰা একবাৰ হাঁহি দিনা তোৰ হাঁহিটো দেখা পালে মা কচোন মই শুদ্ধ কৃষ্টি পাহৰি ইতে বিয়া কৰাব মন যায় হি কর আওর বিয়া হয় নেকি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওই ভগবান ডাকস না বিয়া করস বেদ পড়স না কুরআন পড়স জলদি পড় হিতেৰি মই বেদ নপঢ়ং পুৰাণো নপঢ়ং মাত্ৰ এটা কথা কলি হল তই কি গম পাইছা না কুবুল হে হ কবুল হে হয় নেকি হিতেৰি কবা দিলো কৈ দিলে দেখোন এনেকা কিবা বিয়া হল নেকি হাত পাকো ঘুরব নাপালং হাত পাক ঘুরব লাগব নহয় আমার লগে বিয়া হলে এমনি করতে লাগবো হয় নেকি ইতে ইয়াতে ঘুরিলং নেকি ৰ বাপে পাৰ্টিবিলাক বিয়া বস্তু নাকি দৌৰিব লাগব মা মাথাটো ঘুরে গেছি ৰ কি পা হল নো জানি না হা হিসাব কৰা নাই মা কচোন বেছি হৈ গেল নেকি এনকে হলে দেখোন বিয়া নহয় স্বাৰ্থহে হ'ব এমনি বিয়া করলে মানুষ আমাকে পাগল বলিয়া কইব ইটা বেলেগৰ কথা বাদ দিয়ে তুই মোৰ ইটা টিৰি মই হাইভা দিলে হাইভি কানবা দিলে কানবা লাগব আমার কি সাবি দিয়া পুতলা বলে ভাবছ নাকি যে যোন দিকে ঘুরাবি ওদিকে ঘুরুম সালমা তুইনো মিছে কিয় মান খং কৰা তুই সালমা প্লিজ একবাৰ মোৰ কাৰণে হাঁহি দি না তোৰ হাঁহিটো নাপালে মা কচম পাগলা হৈ যাবে মই পাগলা হয়ে গেলে তেজপুরে লই যান তিৰিটো কাছৰ কথাটো কোৱাই নাই ৰাজকো কোৱা নাই আছো না আমি অৰিজিনেল বিয়া পাতা নাই নহয় ৰিহাৰ্চলহে কৰি লৈছো ৰাতিপুৱাই আছো আজি কিন্তু মই গম পাই গিলো যিমান যিয়ে নহওক সদায় বোলে চাফ চিকুণো থাকিব লাগে সেইকাৰণে বাপেকে আজি টাই মাৰি দিছো চলে গৰিলে যাব তোকে ভাড়া মই ৰিক্সাতে কম মাল কামং মই কম বস্তু নহয় ফিৰি মেলেংগে বুলি গম পাই যায় ৰ আজিকালি মানুহবিলাকে চব বস্তুকে প্ৰাধান্য দিছে কুকুৰ লগতো মানুহ বিয়া হয় মই কিন্তু গিন্দ্ৰিক নাপালো কেতিয়াবা খং উঠব লাগিলে কিন্তু ৰিক্সাৰ লগতে বিয়া হৈ পেলাম মই বাদ দি এইবিলাক বস্তু কাম নাই ভাবিলে মাথাই গৰম হয় কত ডাঙৰ মন্ত্ৰী গিলে বিয়া হোৱা নাই মইনো কি বস্তুৱে চাফ চিকুণ থাকিম সদায় বেছি ভাড়া পাম প্ৰাছে কৰা নাই যে পাহৰি গিলো ওকে বাবা ওকে ভাল পাইছিলুং তোকে ৰিক্সা মাৰি পইচা কামাও ঐ ৰাতিপুৱাই কি কৰি তই ক'ত পাইলে এ ৰহে হা আমাৰ তোকে থৈয়া ঘৰত লাগি ঘৰত লাগি কিয়া মই তাক লৈ আহিলো মানে পলে লৈ আহিছো কোলে লৈছা তই কিনো কথা কৈছা তই এইগিলা হা তই আজি আছে ভালে কৰিছা তই কিন্তু আগৰ পইচাটো দিব লাগিব মোক দিম দেই ঘৰত যায় দুয়ো জইণ্ট ফটো তুলি বন্ধন লোন লৈ তোৰ পইচা ঘূৰাই দিম বহুত দেৰি হ'ব নেকি নহয় মোৰ সেন্দুৰত টেমাটো কিনিলেও পইচা নাই ঘৰত যায় দুয়ো বন্ধন বুলি নহয় আৰু আন লোনো ল'ম আৰু ঘটি বাল্টি পালেং চোফা চব কিনিম লগতে তোৰ পইচাৰো ধাৰ মাৰি দিম আৰু এতিয়া আমাৰ দুকো লৈ যাওঁ আৰু ঠিক আছে যাওঁতো যাম ৰাতিপুৱাৰ বহুনি ভাড়াটো মোটা মাল দিব লাগিব কেই টকা দিব লাগিব 15 টকা 50 টকা 50 টকা বুজি পালি এই মোৰ তাতে 50 টকা নাই ৰাতিটো গোটাই ৰাতি মহৰ কামাৰ খাই আছো তো কোনোমতে 30 টকা মান হাতত আছে তই যৌ থৈয়া 30 টকা কাম নহব কিন্তু মই নিজৰ বুলি এটা চান্স দিব পাৰো কি মই তেতিয়া আধা চলাম তই আধা চলাব লাগিব 20 টকাটো কাটা যাব না কি কৰে হে ওকে হ'ব যৌ যৌ পিছে দেউত উঠো দাঙি দিব লাগিব নেকি এই নালগে তাৰ চেহেৰা চিলিণ্ডাৰ নিচিনা ৰিক্সাখন অকলেকে লাগছে দেখোন
গিয়াৰ লগাম পিছে হৈছি না কি ৰিস্কে তোৰ দুটা মানুহ ভালকে নকৰে ধৰবি যাও বলে মা কসম আজি প্ৰথম বিয়া বুলি হাতনো কেনেকা নিছোঁ দ্বিতীয়বাৰ পাতলে কিন্তু মই এনেকা নে ন দে তোকো পিছে সহায় কৰিম যাও আয়া তোৰ বাবা ইমান ওজন আছে না উই বুন্দা কি হলে হা মোৰ ভাগৰ লাগলা এবাৰ তই অলপ ঠেলি দি যাও ঠেল যাও পেডেল মাৰ পাৰবি জোৰ আছে তোৰ নতুন বিয়া হোৱা মানুহটো যোন নহ'লে বলে আনো নে মই ঐ পেডেল মাৰছা নেকি এই পাৰো পাৰবি তই বুঢ়িয়া ল'ৰা তই কি হ'ল কি হ'লে মই নোৱাৰো আৰু হা গৰম লাগছি ভাগৰ লাগছে অলপ বহু দে পইচা তই চলাও ভাগৰ লাগছে যদি মোৰ হাতটো নাকে পানী আছে আহ গোটাই ৰাতি মোক মহে খাই বৰবাদ কৰি দিছে হ'ব যাও ভাগৰ লাগছে তো তই চলাও অ তই ক'ত উঠ? মোৰ কাষত বহি ভানৰা কেতে বহা বহি থাক হে তলত ব তলত কিয় বহি মই দুস্তুৰ বন মই মালিক হিন্দীমেন বুলি ভাবছা নেকি ঐ গাখৰি দিয়ে অলপ বহিবা নহ'লে নেনবই বহিমে নে তুই তাক মোৰ লগত বহি থাক স্বভাৱ চৰিত্ৰ বয়া আকৌ নহয় দেই মই বেয়া নাপাওঁ দে ব দে ব অলপ সিফালে যা আয়া কিয় মাৰাই? নাহো বুলি ইয়াৰ স্বভাৱ চৰিত্ৰ মই আগতে জানো তোক কষ্ট না নাহো বুলি নহয়। কি বডি টাচ কৰবা আইছে কি কৰে চুৰি দে মই পুলি যাম আয়া ক'ত যাবি উঠোত নবাই দে ই তলত মোৰ ব লগত বহি ভানৰে তলত বহিবি এই ৰিস্কাল্লা তলত বহিবি হ'ব দে যাও কাষত বহি ভাইছে এইবেল নবহে দেই এই চেণ্ডেল পাত দি হাও লো মা কসম প্ৰভু যাও আগতে বহি মই অ বুন্দা হুম। তোৰ সংসাৰখন ভাল হ'ব ভাল হ'ব না তোৰ ভৱিষ্যত আছে মই একবাৰ লাগি গম পাইছো ট্ৰেইন কি ৰিস্কে জীৱনত বেয়া তই কিন্তু নকয় ভালে কৰিছ বিয়াৰ আৰম্ভণিয়ে বিৰাট ভাল বেছি পানী মা পানী কসম আছে আয়া খাৰা খাৰা লোৱা যেন লাগি গৈছে মোৰ আজি পইচা লৈছোন দিছ না তই যাবি হা 5 টাকা কম আছে যে এই পিছত দিম যা ইগলা কিন্তু ভালটো নকৰবি কথাই ইগলা নহ'ব পাই ৰাতিপুৱাৰ বহুনে নহ'লে মই তহঁতৰ বিয়াত বিহাবে দিম মই ইমান কষ্ট কৰিলো এইবিলাক চিষ্টেমে নহ'ব ভাই এই যা আজি মোৰ যি পইচা পাওঁ আছে লাগলা যা মাৰাও খাইছো ভাড়াও কম দিব খোজে দেচোন কোন হেই এত দেরি করছ নাই এত যে নাস্তা রাইতে নিচে কি এখনো ফাটা নাই নেকি হে দেৰিটো দেখোন খালি বাৰং কৰি থাকা তই জিতেৰ বে কৈছা মোক খাব নালাগে বুলি মা কৈছো মই খাব বাদ দিছো সেইকাৰণে আজিকালি মই পুৱাৰ পে উঠি ব্ৰাছ নকৰাকে হৰলিক্স এগিলাছ আৰু খুন্দে এগিলাছ আৰু নাচাকিয়া বুদ্ধি বাঢ়ি গৈছি মোৰ হইছে দে শুকায় পুরা বেগেনাটার মতন হয়ে গেছে হে দেৰিটো কিবা হেনকে গলি অভিশাপ দিয়া যেনহে লাগে মা কচম আজি এনেকা এটা বস্তু আনছোটো দেখা বুলি পাগলা হৈ যাবি চকুটো মুজাচোন মা কৰচোন চকুটো ভালকে দে নাচাবি কিন্তু চাইছা নেকি নাচাবি এইটা ইটো বহুত বস্তু আছে এটা দেখাং মই এটা কি ইটো তেল বিপি তেল ছোট পোলা পানেহে লাগাই দেখাৰ সৰু হলে কি হব তামাম পাৱাৰ আছে ইয়াৰ ইটো গহিলে মানুহ পুৰা চিকচিকিয়া হয় গম পাইছা আৰু যে ইটো জনচন বিবিয়ে ইটো গহিলে মানুহ ইমান বগা হৈ যায় গাখীৰ নিচিনা বগা মাখি চাকি পুৰলি পিছলি যায় গম পাইছা তুমি বেছি ডাঙৰ হনাই নহয় মোৰ কাৰণে সদায় সৰু হৈ থাকিব লাগিব গম পাইছা আগতে মই সৰুতে ব্যৱহাৰ কৰিছিলো নহয় দেখা না নেকি মোৰ গালগিলা কি ধুনীয়া বেলচা নিচিনা হৈ গৈছে চালমা এই দুটা লো আৰু পুৰা খহিবি খহি পুৰা হৰিণ পোৱালি নিচিনা হৈ থাকবে হরিণ পোয়ালি এথনি আদর তুই আমার হরিণ পোয়ালি বানাই দিলি হ্যাঁ? আরো বেশি আদর করলে তুই আমার কুকুর মেকুরি কিভাবে বানাই দেস ঠিকই নাই
মা কচম চালমা তই আজি মোক ইমান ডাঙৰ কথা ক'ব পৰা হ'লি বুকুত কুঠাৰ মাৰি দিলি হ'ব দে অখন আৰু কান্দা কাটি কৰতে লাগব না গম পাইছো মই কান্দি লাভ নাই মোৰ চকুৰ পানী যে পানী নহয় আইৰণ মিক্স থকা বুলি ভাবা তই হ'ব দে ৰে আৰু অখন কান্দা কাটি কৰবি না হয় নেকি কান্দা নানে পিছে হা মা কচম পাহৰি গৈছিলো আৰু এটা বস্তু আনিছো নহয় মই চাহ কি আনিছো তোক লাগি মা কচম চালমা বুঢ়ে লাগো না আমি যে বিয়া হম আমাৰ ঘৰত কি ধুনীয়া তিনটা প্ৰাণী হম না কি ভাল লাগব তিনটা প্ৰাণী হা কি তিনটা প্ৰাণী আর কে আছে তোর ঘরে নহয় তুমি মই আছো আৰু আমাৰ ৰিক্সাখন আছে নহয় তিনটা প্ৰাণী নহল নেকি একো বুজি নাপায় মৰাটো